वेलकम टू ऑनलाइन मोबाइल सपोर्ट यूट्यूब चैनल। सो फ्रेंड्स मैं जी आपलोगों देखुवाई दिम जे आपलोगे GDS पोस्टर रिजल्ट केनेके चाब। सो जिबिलके ऑनलाइन करिছিল 2019 আগষ্ট মাহৰ 22 তাৰিখে অনলাইন আবেদন কৰিছিল বা আগষ্ট মাহত অনলাইন আবেদন কৰিছিল অসম GDS পোস্টৰ 919টা পদৰ বাবে। সো বহুত দিনৰ পিছত কালি ৰিজাল্ট দিলে। সো আপোনালোকে ৰিজাল্ট কেনেকৈ চাব মই এইটো ভিডিঅ'ৰ মাধ্যমত দেখুৱাই দিম। সো আপোনালোকে যিকোনো এটা ওয়েব ব্রাউজাৰত যাই আপোনালোকে সার্চ কৰি দিব GDS লিখি সার্চ কৰি দিয়াৰ পিছত এনেকুৱা অপচন আহি যাব। ইয়াতে চাব পাৰিব আপোনালোকে GDSত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা স্ক্ৰীন আহি যাব। এনেকুৱা আহাৰ পিছত আপোনালোকে জাস্ট স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব ৰিজাল্ট ৰিলিজ। সো অসম আসাম 919টা পোস্ট। সো ইয়াতে আপোনালোকে ঠিক ক্লিক কৰি দিব। সো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰটো ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে ইয়াতে ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত ক্লিক আপোনালোকৰ ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত আপোনালোকৰ ঠিক এনেকুৱা ইন্টাৰফেস আহি যাব। ওপেন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহি যাব। সো আপোনালোকে ইয়াতে চাব পাৰিব আপোনাৰ নামটো আছে নে নাই বা আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আছে নে নাই। যদি আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ পাহৰি গৈছে তেতিয়াহ'লে পিছত মই ভিডিঅ' বনাই দিম আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেচন নাম্বাৰটো উলিয়াব পাৰে ডেট অফ বাৰ্থ আৰু নাম দি। সো এনেকৈ আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। যদি আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ নাই তেতিয়াহ'লে আপোনাৰ নামটো চাই সার্চ কৰিব পাৰিব। চাব পাৰিছে ইয়াতে আপোনালোকৰ নামটো দিয়া আছে, লগতে পাৰ্চেন্টেজটো দিয়া আছে। ইয়াতে আপোনাৰ সিরিয়াল নম্বৰ, ডিভিজন, ইয়াতে এইচও এসও বিও, পোস্ট নেম, ক্যাটেগরি, নাম্বার অফ পোস্ট, রেজিস্ট্রেশন নাম্বার। সো আপোনালোকৰ যদি ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো সার্চ কৰি দিব। সার্চ কৰি দিয়াৰ পিছত আপোনালোকৰ নামটো ইয়াতে আহি যাব। ইয়াতে এনেকুৱা কালাৰৰ আহি যাব। আহাৰ পিছত আপুনি অতি সোনকালে বিচাৰি পাব। নাইবা যদি আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো নাই তেতিয়াহ'লে আপুনি ইয়াতে আপোনাৰ নামটো সার্চ কৰি দিব পাৰে। নামটো সার্চ কৰি দিলে আপোনাৰটো আহি যাব। আহাৰ পিছত আপুনি এনেকৈ বিচাৰি উলিয়াব। সো এইখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰি সাবস্ক্ৰাইব কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং।